নমস্কাৰ, মই অভিনন্দন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে আহ্বান জনোৱা লকডাউনত আমি সকলোৱে মানি চলি আছোঁ আৰু সকলোৱে মানি চলিবও লাগে। কাৰণ এই মহামাৰী স্বৰূপ কৰোনা ভাইৰাছে আমাৰ সকলো বিশ্বতে এক ভয়াৱহ ৰোগৰ সৃষ্টি কৰিছে আৰু আমি সকলোৱে মিলি আমি এই মহামাৰী স্বৰূপ কৰোনা ভাইৰাছক আমি ধ্বংস কৰিব লাগিব। আমি সকলোৱে যাতে ঘৰত থাকি আমি নিজৰ পৰিয়ালক আৰু আনৰ ল'ব লাগিব। কিন্তু এই লকডাউনত আমাৰ ছাত্ৰ ছাত্ৰীৰ কিছু অসুবিধাৰ সৃষ্টি হৈছে পঢ়া শুনাত। সেইকাৰণে মই আজি তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো মই আগবঢ়াব ওলাইছোঁ আৰু সেই ইউনিটটোৰ নাম হ'ল ইণ্টাৰনেল ৰিকনষ্ট্ৰাকশ্যন। বহুত ইম্পৰ্টেণ্ট টপিক এক্সামিনেশ্যন পাৰপাছৰ কাৰণে। ইণ্টাৰনেল ৰিকনষ্ট্ৰাকশ্যন বুজিবলৈ আমি সহজ উদাহৰণ এটা ল'ব পাৰোঁ। যেনেকুৱা আমাৰ ঘৰত আমি যদি দেখোঁ যে ৱালখন বেয়া হৈ গৈছে, ৱালখন ভাঙি গৈছে, বা আমাৰ দৰ্জা বা খিৰিকী আইনাখন আমি যদি ভাঙি গৈছে, আমি কি কৰোঁ? আমি ৰিপেয়াৰ কৰোঁ। মানুহ মাতি পেলাই আমি কি কৰোঁ? আমাৰ ঘৰৰ ভিতৰখিনি আমি কি কৰোঁ? যদি ৱালখন বেয়া হৈছে আমি ৰং দিওঁ, বা যদি আমাৰ দৰ্জা খিৰিকী যদি বেয়া হৈছে বা আইনাখন ভাঙি গৈছে আমি কি কৰোঁ? মানুহ মাতি পেলাই আমি কি কৰোঁ? ৰিপেয়াৰ কৰোঁ। দিছ ইজ কল্ড হোৱাট? ইণ্টাৰনেল ৰিকনষ্ট্ৰাকশ্যন। ইয়াকে আমি কি বুলি কওঁ? ইণ্টাৰনেল ৰিকনষ্ট্ৰাকশ্যন। বাহিৰৰ পৰা মানুহে গম নোপোৱাকৈ আমি কি কৰোঁ? ঘৰখনো আমি কি কৰোঁ? মেৰামতি কৰোঁ, ৰিপেয়াৰ কৰোঁ। এই উদাহৰণটো আমি কোম্পানীৰ ক্ষেত্ৰতো আমি ল'ব পাৰোঁ। আমি এটা কোম্পানীৰো যদি কিবা ইণ্টাৰনেলি যদি কিবা প্ৰব্লেম হৈছে, আমি কি কৰোঁ? ইণ্টাৰনেলি আমি কি কৰোঁ? কনষ্ট্ৰাকশ্যন কৰিব পাৰোঁ। আমি ইণ্টাৰনেলি আমি সেই কোম্পানীৰ কি অসুবিধা হৈছে আমি কি কৰোঁ? ৰিপেয়াৰ কৰিব পাৰোঁ। তাকে আমি কি বুলি ক'ম? ইণ্টাৰনেল ৰিকনষ্ট্ৰাকশ্যন। ইণ্টাৰনেল ৰিকনষ্ট্ৰাকশ্যন আমি আন এটা নামো দিব পাৰোঁ। তাক আমি কি বুলি কওঁ? কেপিটেল ৰিডাকশ্যন। এই আমি ইণ্টাৰনেল ৰিকনষ্ট্ৰাকশ্যন আমি কেপিটেল ৰিডাকশ্যন বুলি ক'ব পাৰোঁ। এতিয়া আমি এটা এক্সাম্পল লওঁ। বেলেঞ্চ শ্বীট আমি এটা এক্সাম্পল লৈছোঁ। বেলেঞ্চ শ্বীট আৰু নামটো হ'ল ফৰ এক্সাম্পল মেচাৰ্ছ। আমি এটা এক্সাম্পল এটা কোম্পানীৰ নাম লৈছোঁ বিনোভা লিমিটেড। ইফালে লাইবিলিটিজ, ইফালে এছেট, এমাউণ্ট। এতিয়া চাওঁ, এছেট আমি ধৰক ফৰ এক্সাম্পল গুডউইল লৈছোঁ। গুডউইল ল'লোঁ। তাৰপিছত ল'লোঁ পেটেণ্ট, ধৰক আছে পেটেণ্ট আছে। ইয়াতে ল'লোঁ আমি 50, ইয়াতে ল'লোঁ আমি 150। আমি ল'লোঁ লেণ্ড আছে আপোনাৰ 200, মেচিনাৰী ল'লোঁ ফৰ এক্সাম্পল 250, কিন্তু অনলি 100হে আপোনাৰ ইউজেবল। তাৰপিছত ডেটাৰ ল'লোঁ 100 আৰু PL ল'লোঁ আমি 150। ইফালে ল'লোঁ আপুনি আমাৰ শ্বেয়াৰ কেপিটেল। আমি ল'লোঁ শ্বেয়াৰ কেপিটেল 200। ৰিজাৰ্ভ এণ্ড চাৰপ্লাছ ল'লোঁ আপোনাৰ 100। প্ৰিফাৰেঞ্চ ইয়াতে ল'লোঁ আমি 10%। প্ৰিফাৰেঞ্চ শ্বেয়াৰ হোল্ডাৰ ল'লোঁ আমি ল'লোঁ 120। ইয়াত ল'লোঁ 8%। ডিবেঞ্চাৰ ল'লোঁ 100। ক্ৰেডিটৰ ল'লোঁ 200। মই এটা এক্সাম্পল এটা দিছোঁ দেই। এতিয়া চাওক, এই বেলেঞ্চ শ্বীটটো আপুনি চাওকচোন। এই বেলেঞ্চ শ্বীটটো কি দিয়া আছে? আৰু এই বেলেঞ্চ শ্বীটটো দেখি পেলাই ইনভেষ্টৰে ইনভেষ্ট কৰিব জানো বিনোভা কোম্পানী লিমিটেডত? মোৰ মতে নকৰে। কাৰণ ইয়াতে চাওক, এছেট চাইডে কি লিখা আছে? প্ৰফিট এণ্ড লছ একাউণ্ট। আৰু আমি সকলোৱে জানো যদি এছেট চাইডে প্ৰফিট এণ্ড লছ একাউণ্ট থাকে, তাৰমানে এইটো কোম্পানীৰ লছ। তাৰমানে ইমান লছ হৈ আছে যে এই কোম্পানীটো এই বেলেঞ্চ শ্বীটটো চাই পেলাই কোনো
ইনভেষ্টৰে ইনভেষ্ট কৰিব নুখুজিব, কাৰণ ইয়াতে যদি ইনভেষ্ট কৰে তেওঁৰ ডেফিনেটলি কি হ'ব, লছ হ'ব। চ' সেইকাৰণে আমি এতিয়া এই বেলেঞ্চ শ্বীটটো আমি কি কৰিব লাগিব, চেঞ্জ কৰিব লাগিব। আমি কেনেকৈ চেঞ্জ কৰিম চাওক, আমি কিছুমান যিবোৰ অলাগতিয়াল বস্তু আমি কি কৰিব লাগিব, আমি ইয়াৰ পৰা আঁতৰাব লাগিব। যেনেকৈ এনেই লছ হৈ আছে, আমাৰ গুডউইল আমাৰ ইয়াতে থাকি পেলাই কোনো লাভ নাই। চ' আমি গুডউইল আমি কি কৰিব লাগিব, এৰাব লাগিব। পেটেণ্টৰ কোনো কাম নাই, পেটেণ্ট গুডউইল আৰু পেটেণ্ট আমি জানোৱেই ইনটেঞ্জিবল এছেট। চ' এইবোৰ ইয়াত এনেই লছ হৈছে, এইবোৰ গুডউইলৰ কোনো মানে নাই, পেটেণ্টৰ কোনো মানে নাই, সেইকাৰণে আমি ইয়াৰ পৰা আঁতৰাব লাগিব। লাইন থাকিব ইয়াত চাওঁ, মেচিনাৰী কিমান আছে 250, কিন্তু 100 ইউজিবল, তাৰমানে 150 কি আমাৰ ভেলুলেছ। ডেটৰ আছে প্ৰফিট এণ্ড লছ একাউণ্ট কি হ'ব, আমি আঁতৰাব লাগিব। চ' এতিয়া আমি কিমান আঁতৰাব লাগিব চাওক, 50, 150, 150 আৰু 150। চ' কিমান হ'ব এইটো 150 কিমান 300, 450, 500। চ' আমি এই 500, এই যোনটো আমাৰ কোনো কামত নহা বস্তু, আমি এই 500 আমি আঁতৰাব লাগিব। কিন্তু এই 500টো আমি ক'ৰ পৰা পাম, চ'ৰ্চ আমি আনিব লাগিব। সেই চ'ৰ্চটো আমি ক'ৰ পৰা আনিম, ইয়াৰ পৰা আনিম। কাৰণ আমাৰ বস্তু আমি ক'ৰ পৰা লৈছোঁ, ইয়াৰ পৰা লৈছোঁ। যেনেকুৱা ডিবেঞ্চাৰৰ পৰা আমি পইচা লৈছোঁ, ক্ৰেডিটৰ পৰা পইচা লৈছোঁ, প্ৰিফাৰেঞ্চ শ্বেয়াৰ হ'লো, শ্বেয়াৰ কেপিটেলৰ পৰা আমি ইকুইটি শ্বেয়াৰ হ'লো, চবৰে পৰা পইচা লৈ পেলাইহে আমি কি কৰিছোঁ, এইবোৰ লেণ্ড মেচিনাৰী আমি ইয়াতে ইনভেষ্ট কৰিছিলোঁ। চ' যিখিনি আমি অনাগতীয়াল বস্তু, যেনেকুৱা 500 টকা, এই 500 ৰুপিজ আমি এই অনাগতীয়াল বস্তুখিনি আমি কোনটো চ'ৰ্চৰ পৰা আমি কেনেকৈ আমি মেনেজ কৰিব লাগিব, আমি ইয়াৰ পৰা মেনেজ কৰিব লাগিব। এতিয়া কেনেকৈ মেনেজ কৰিম, এতিয়া বিন'বা লিমিটেডে আমাৰ ডিবেঞ্চাৰ হোল্ডাৰ, ক্ৰেডিটৰ এণ্ড প্ৰিফাৰেঞ্চ শ্বেয়াৰ হোল্ডাৰ, ইকুইটি শ্বেয়াৰ হোল্ডাৰৰ লগত কি কৰিব লাগিব, মিটিং এখন পাতিব লাগিব। তেওঁৰ লগত কি কৰিব লাগিব, বুজাই দিব লাগিব যে কোম্পানী এনেও লছ চলি আছে, এতিয়া যদি আমি কোম্পানীটো ডুবি যায়, তেতিয়াহ'লে সিহঁতৰ পইচা কি হ'ব। কাৰণ ডিবেঞ্চাৰ ক্ৰেডিটৰ আমি জানো যে লছ হওক বা প্ৰফিট হওক, আমি তেওঁলোকৰ পইচাটো আমি ঘূৰাই দিবই লাগিব। চ' সিহঁতৰ লগত আমি গোটেই চব যিমান আছে চবৰ ক্ৰেডিটৰ, ডেটাৰ্ছ, ডিবেঞ্চাৰ, প্ৰিফাৰেঞ্চ শ্বেয়াৰ হোল্ডাৰ, ইকুইটি শ্বেয়াৰ হোল্ডাৰ, আমি এটা মিটিং পাতিব লাগিব। বিন'বা কোম্পানী এটা মিটিং পাতিব, চবকে মাতিব লাগিব আৰু তেওঁলোকক কি কৰিব লাগিব, মেনেজ কৰিব লাগিব। কেনেকৈ মেনেজ কৰিব, এই 500টো যাতে বিন'বা কোম্পানী লৈ আহে। যেনেকুৱা ফৰ এক্সাম্পল ক্ৰেডিটৰক তেওঁলোকে মিটিং পাতি ক'ব যে আপোনালোকে এৰা ধৰা কৰক, কাৰণ কোম্পানী লছ চলি আছে। চ' আপোনালোকে পইচা পাব, কিন্তু অলপমান পইচা আপুনি অলপমান ৰেহাই দিয়ক। ফৰ এক্সাম্পল 100 টকা যদি ৰেহাই দিয়ে, ক্ৰেডিটৰে 100 টকা দিব আৰু 100 টকা কি হ'ব, ক্ৰেডিটৰে কি হ'ব, ৰেহাই দিলে। চ' আমি 100 টকা পালোঁ ইয়াৰ ক্ৰেডিটৰৰ পৰা। ডিবেঞ্চাৰৰ যদি আমি কওঁ যে 50 টকা আপুনি লওক আৰু 50 টকা আমাক দিয়ক, 50 লাগিলে আপোনাক 8%ৰ পৰা আমি ইণ্টাৰেষ্ট ৰেট কিমান কৰিম, 10% কৰিম। চ' ইয়াৰ পৰা আমি 50 পালোঁ। প্ৰিফাৰেঞ্চ শ্বেয়াৰ হোল্ডাৰৰ পৰা আমি কি ল'ম, প্ৰিফাৰেঞ্চ শ্বেয়াৰৰ পৰা আমি মেনেজ কৰিব লাগিব। ইয়াতে যদি আমি 100 লওঁ আৰু 20 ৰুপিজ প্ৰিফাৰেঞ্চ শ্বেয়াৰ হ'লে, তেনে আমি ইয়াৰ পৰা কিমান পালোঁ, 100 পালোঁ। আৰু ইয়াৰ ৰিজাৰ্ভৰ পৰাতো পামেই আমি। আৰু ইয়াৰ পৰাও আমি কি কৰিব লাগিব, ইয়াতে চাওকচোন কিমান হ'ল, 100, 200, 300, 350 আৰু কিমানলৈকে 150। চ' আমি ইয়াৰ পৰা কিমান লওঁ, 150 লওঁ আৰু 50 টকা সিহঁতে থাকিব। চ' আমি ল'লোঁ 150। চ' কিমান টোটেল আমি কিমান হ'ল, 500। চ' আমি এই 500টো আমি কি কৰোঁ, মেনেজ কৰিলোঁ কাৰ পৰা, এই চ'ৰ্চৰ পৰা, ক্ৰেডিটৰ, প্ৰিফাৰেঞ্চ শ্বেয়াৰ হোল্ডাৰ, ডিবেঞ্চাৰৰ পৰা। চ' আমি কি কৰোঁ, এই অনাগতীয়াল বস্তুবোৰো আমি আঁতৰাই পেলাই আমি কি কৰিলোঁ, আমি নতুন এটা বেলেঞ্চ শ্বীট বনাবলৈ আমি চেষ্টা কৰিছোঁ। বিন'বা কোম্পানী, বিন'বা লিমিটেডে আমি এতিয়া চাওঁ নতুন বেলেঞ্চ শ্বীটত কি লিখিব, বিন'বা কোম্পানী লিমিটেডে লিখিব লাগিব এটা ৱৰ্ড, কেপিটেল ৰিডাকশ্যন আফটাৰ ৰিডাকশ্যন। যোনটো সিহঁতে এৰেঞ্জমেণ্ট কৰি ল'লে, যিবোৰ সিহঁতে ক্ৰেডিটৰৰ পৰা, প্ৰিফাৰেঞ্চ শ্বেয়াৰ হোল্ডাৰৰ পৰা যিখিনি পইচা কালেক্ট কৰি পেলাই আৰু যিখিনি লাগতিয়াল বস্তুখিনি আঁতৰাই পেলালে আৰু নতুনকৈ এটা চেঞ্জ আনিছে বেলেঞ্চ শ্বীটত। কিন্তু সেই বেলেঞ্চ শ্বীটত বিন'বা কোম্পানীয়ে অলৱেজ লিখিব লাগিব, কি লিখিব লাগিব, সদায় লিখিব লাগিব যে কেপিটেল ৰিডাকশ্যন নহ'লে বা আফটাৰ ৰিডাকশ্যন বুলি। আৰু এটা কথা মনত ৰাখিব যে ইণ্টাৰনেল ৰিকনষ্ট্ৰাকশ্যন কৰিবৰ কাৰণে কিন্তু ল'ৰ প্ৰয়োজন। উইদাউট কনচেণ্ট অফ ল অফ কোৰ্ট কেতিয়াও
এটা কোম্পানীয়ে কেতিয়াও বা এটা অৰ্গেনাইজেশ্যনে কেতিয়াও ইণ্টাৰ্ণ ৰিকনষ্ট্ৰাকশ্যন কৰিব নোৱাৰে লৰ নটিচ নোপোৱালৈকে কেতিয়াও ইণ্টাৰ্ণ ৰিকনষ্ট্ৰাকশ্যন কৰিব নোৱাৰে নিজৰ মতে কেতিয়াও সেনেকৈ কেতিয়াও এইটোৰ পৰা পইচা কমকৈ লৈ বা এইটোক আমি আঁতৰাই পেলাই এনেকৈ কেতিয়াও এটা নতুনকৈ কেতিয়াও বেলেঞ্চ শ্বীট বনাই কেতিয়াও নতুনকৈ এইটো বেলেঞ্চ শ্বীট বনাব নোৱাৰে এইটো উইদাউট কনচেণ্ট অফ লৰ অবিহনে বা লৰ কনচেণ্ট নোহোৱাকৈ লৰ নটিচ নোহোৱাকৈ কেতিয়াও ইণ্টাৰ্ণ ৰিকনষ্ট্ৰাকশ্যন কৰা নহয় যদি ইণ্টাৰ্ণ ৰিকনষ্ট্ৰাকশ্যন কৰিছে তেতিয়াহ'লে কোম্পানীয়ে অলৱেজ বেলেঞ্চ শ্বীটত নতুন বেলেঞ্চ শ্বীটত লিখিব লাগিব কেপিটেল ৰিডাকশ্যন আৰু আফটাৰ ৰিডাকশ্যন যদি নিলিখে তেতিয়াহ'লে এইটো আমি কাৰণ যদি নিলিখাকৈ যদি ৰিকনষ্ট্ৰাকশ্যন কৰি পেলাই যদি নতুন এটা বেলেঞ্চ শ্বীট বনাই পেলাই যদি ইনভেষ্টৰ আউটছাইডৰ আগত যদি দেখাই দিয়ে তেতিয়াহ'লে কিন্তু সেইটো ভুল হ'ব সেইটো লৰ মতে নহ'ব যদি ইণ্টাৰ্ণ ৰিকনষ্ট্ৰাকশ্যন কৰিছে তেনেহ'লে কোম্পানী বেলেঞ্চ শ্বীটত কেপিটেল ৰিডাকশ্যন বা আফটাৰ ৰিডাকশ্যন ৱৰ্ডটো আমি মেনশ্যন কৰিব লাগিব চ' মই আকৌ কৈছোঁ ইণ্টাৰনেল ৰিকনষ্ট্ৰাকশ্যন আমি কি বুলি ক'ব পাৰোঁ কেপিটেল ৰিডাকশ্যন আৰু ইণ্টাৰনেল ৰিকনষ্ট্ৰাকশ্যন হ'ল এটা এৰেঞ্জমেণ্ট যোনে কোম্পানী থ্ৰুদি হয় আৰু সেই কোম্পানীটোৱে যোনটো কোম্পানী সদায় লছ কেইবছৰমানলৈ লছ চলি আছে যেনেকৈ 4 বছৰ 5 বছৰলৈ সেই কোম্পানীয়ে এটা এৰেঞ্জমেণ্ট কৰে য'ত প্ৰিফাৰেঞ্চ শ্বেয়াৰ হোল্ডাৰ্ছ ডিভেঞ্চাৰ্ছ ইকুইটি শ্বেয়াৰ হোল্ডাৰ্ছ ক্ৰেডিটৰ্ছৰ পৰা হেল্প লৈ পেলাই য'ত সিহঁতৰ যোনটো ফেচ ভেলু বা সিহঁতৰ যোনটো দিবলগীয়া ইণ্টাৰেষ্ট সেইটো বা পইচাটো কমাই পেলাই এটা নতুন এটা বেলেঞ্চ শ্বীট যোনটো উইক বেলেঞ্চ শ্বীটটো ট্ৰেন্সফাৰ কৰি পেলাই ষ্ট্ৰং বেলেঞ্চ শ্বীট বনোৱাত যোনটো সহায় কৰে আৰু সেই নতুন বেলেঞ্চ শ্বীট বনাই পেলাই আউটছাইডাৰক যদি ট্ৰু এণ্ড ফেয়াৰ ষ্টেটমেণ্ট ফাইনেন্সিয়েল ষ্টেটমেণ্ট প্ৰস্তুত কৰি উলিয়াই সেই গোটেই প্ৰচেছটোকে আমি কি বুলি ক'ম ইণ্টাৰনেল ৰিকনষ্ট্ৰাকশ্যন নেক্সট আমি একাউণ্টিং এণ্ট্ৰিজ বা জাৰ্নেল এণ্ট্ৰিজলৈ আহোঁ চ' ফাৰ্ষ্ট জাৰ্নেল এণ্ট্ৰিটো চাওক ফৰ ৰিডিউচিং দ্য পেইড আপ কেপিটেল এই জাৰ্নেল এণ্ট্ৰিটো পইণ্ট নম্বৰ 1 জাৰ্নেল এণ্ট্ৰিটো খুব ইম্পৰ্টেণ্ট হয় আপোনালোকে মন দি শুনিব এই জাৰ্নেল এণ্ট্ৰি যদি আপোনালোকে বুজি পায় তেতিয়াহ'লে আপুনি সকলো প্ৰেক্টিকেল প্ৰব্লেম আপুনি এই ইউনিটৰ কৰিব পাৰিব চ' আমি চাওঁ চ' ইয়াতে কি কৈছে চাওক পইণ্ট নম্বৰ 1 ফৰ ৰিডিউচিং দ্য পেইড আপ কেপিটেল কিন্তু ইয়াতে পেইড আপ কেপিটেলৰ দুটা কেছ আছে কেছ 1 আৰু কেছ 2 কেছ 1ক চাওক কি কৈছে অনলি পেইড আপ ইজ ৰিডিউচ এণ্ড কেছ 2ত কি কৈছে চাওক both face value as well as paid up is reduced so এইটো জাৰ্নেল এণ্ট্ৰি বুজিবৰ কাৰণে এটা আমি এক্সাম্পল লওঁ এইটো চাওক চ' আমি সকলোৱে জানো যে আমি যদি কোম্পানীৰ পৰা যদি শ্বেয়াৰ আমি পাৰচেজ কৰোঁ তেতিয়াহ'লে কোম্পানী আমাক শ্বেয়াৰ দিব আৰু আমি কোম্পানীক আমি কেপিটেল দিব লাগিব পইচা দিব লাগিব আৰু সেই পইচাটো আমি কি কৰিব লাগিব ফুল্লি আমি যদি পে' কৰোঁ তেতিয়াহ'লে কোনো আমাৰ ধাৰ বা ফিউচাৰ আমি কোম্পানীয়ে কিবা দিব লগা একো প্ৰব্লেম নাথাকে আমি যদি ফুল্লি পে' কৰোঁ পইচাটো চ' ইয়াতে কি কৰি চাওঁ যে XY আমি ধৰি লৈছোঁ যে XY লিমিটেড এটা কোম্পানী আৰু এটা শ্বেয়াৰ হোল্ডাৰ কি কৰি চাওঁ যে 10,000 শ্বেয়াৰ্ছ অফ ₹10 ইচ ফুল্লি পেইড আৰু কিমান টকা দিছে এইটো 1 লাখ বুজি পাইছে চাগে আপোনালোকে যে 10,000টা শ্বেয়াৰ্ছ আছে আৰু তাৰ ফেচ ভেলু কিমান 10 টকাকৈ এটা শ্বেয়াৰত তাৰমানে 10 rupeesকৈ ফুল্লি পেইড কৰিছে আৰু কিমান টকা দিছে তেওঁলোকে 1 লাখ এতিয়া কেছ 1লৈ আহোঁ কি কেছ 1ত কি কৈছে চাওক যে অনলি পেইড আপ ইজ ৰিডিউচ চ' এতিয়া চাওক এতিয়া কেছটো আপুনি বুজি লওক যে শ্বেয়াৰ হোল্ডাৰজনে কি কৰিছে 10,000টা শ্বেয়াৰ কিনিছে 10 টকা পাৰ শ্বেয়াৰ আৰু ফুল্লি পেইড এটা 1 টকাও নিদিয়াকৈ থকা নাই পূৰা ফুল্লি পেইড কৰিছে আৰু কিমান টকা দিছে 1 লাখ টকা দিছে এতিয়া কেছ 1ত কি কৈছে যে ফৰ এক্সাম্পল যে XYZ লিমিটেড ডাইৰেক্টৰে আহি পেলাই যদি ইকুইটি শ্বেয়াৰ হোল্ডাৰজনক কয় যে আপোনালোকে বা আপোনাৰ শ্বেয়াৰ কেপিটেল যদি কমাই দিয়ে তাতে কাৰণ আমাৰ কোম্পানীৰ লছ হৈ আছে আমি ইণ্টাৰনেল ৰিকনষ্ট্ৰাকশ্যন কৰিছোঁ যদি আপুনি আপোনাৰ কেপিটেলটো যদি কমাই দিয়ে তেতিয়াহ'লে আমাৰ লাভ হ'ব চ' তেতিয়া শ্বেয়াৰ হোল্ডাৰজনে কি ক'লে যে ঠিক আছে কোনো প্ৰব্লেম নাই চ' সিহঁতে কি কৰিছে তেওঁ যে 10 টকাৰ ঠাইত কি ল'লে পেইড কিমানত দিলে 7
7 টকালৈ কি কৰিলে ৰিডিউস কৰি ললে কিন্তু তেওঁ নিজৰ ফেস ভ্যালুটো যোনটো 10 টকা ফেস ভ্যালুটো 10 টকা হে ফেস ভ্যালুটো তেওঁলোকে চেঞ্জ কৰা নাই তেওঁ চেঞ্জ কৰা নাই অকল 7 টকা হে কি কৰিছে মানে 10 টকাৰ পৰা 7 টকালৈ দিছে তাহলে কিমান হ'ব 10000 into 7 কিমান হ'ব 70000 কিন্তু তেওঁৰ ফেস ভ্যালুটো কিন্তু একেই আছে বুজি পাইছানে পেইড কিমান কৰিছে 7 টকা পেইড কৰিছে মানে যেটা ডাইৰেক্টৰে ক'লে যে আপোনাৰ ক্যাপিটেল যোনটো এই 1 লাখ যোনটো হে ক্যাপিটেল ৰিডিউস কৰিব দিছে সো তেওঁ কি কৰে ঠিক আছে আমি ৰিডিউস কৰি দিম মই সো কিমান লৈছে 7 টকা সো কিমান হল ইতে 70000 কিন্তু তেওঁ নিজৰ ফেস ভ্যালুটো তেওঁ কিন্তু চেঞ্জ কৰা নাই ইতে কেস 1ত কি হ'ব আপোনাৰ ইকুইটি শেয়াৰ হোল্ডাৰ জনে ডাবল লছত ভুগিব কাৰণ কিয় এটা ফাৰ্স্ট লছটো কি হ'ব তেওঁ 10 টকাৰ ফেস ভ্যালুটো কিমান লৈ আহিলে 7 টকা আৰু সেকেন্ড লছটো কি হ'ব যদি ফিউচাৰত যদি আকৌ কোম্পানী যদি পইচা আকৌ কোম্পানী ঘূৰাই দিব লাগিব সো এইটো কেছত ইকুইটি শেয়াৰ হোল্ডাৰ জনে ডাবল লছত ভুগিব বুজি পাইছে নিশ্চয় সো তেওঁ কি কৈছে যে only paid up capital is reduced means ফেস ভ্যালু 10 টকা কিন্তু 8 টকা মানে only 7 টকা তেওঁ পে কৰিছে বুজি পাইছে কিন্তু ফেস ভ্যালুটো তেওঁলোকে চেঞ্জ কৰা ফেস ভ্যালুটো কিমানতে ৰাখিছে 10 টকা কিন্তু পে কিমান কৰিছে 7 টকাকে 10000 টা শেয়াৰস रुपीस 7 কে পে কৰিছে 7 টকা পে কিন্তু ফেস ভ্যালুটো কিমান ৰাখিছে 10 সো এই কেস 1ত ইকুইটি শেয়াৰ হোল্ডাৰ ডাবল লস ভুগিব কিন্তু কেস 2ত কি কৰিছে যে both সব কি লিখা আছে যে both face value as well as paid up is reduced এটা সব এই সেম एग्जांपल লো যে 10000 shares of rupees 7 টকাও কি কৰিছে paid up capital কমাইছে আৰু আপোনাৰ কি কমাইছে আপোনাৰ face value টো 10 টকাৰ পৰা 7 টকালৈ কমাইছে সো ইয়াতে only single loss এ বিয়াৰ কৰিব ইকুইটি শেয়াৰ হোল্ডাৰ জনে তেওঁ ফিউচাৰত একো পে কৰিব নালাগে সো হেয়াৰে কি অকল সিঙ্গেল লসে হ'ব তাৰ মানে 10 টকাৰ পৰা অকল যোনটো কমাই দিছে 7 টকালৈ হেতুৱে লস হ'ব বাকি ফিউচাৰত যে পে কৰিব লাগে হেতু কোনো এয়া নাথাকে সো কেস 1ত আপোনাৰ ডাবল লস কিন্তু কেস 2ত আপোনাৰ সিঙ্গেল লস এটা আপুনি কেনেকৈ গম পাব এটা ওয়ার্ডটোতে আপুনি গম পাব চাও এটা হল বাই আপুনি আপোনালোকে কিন্তু পৰীক্ষাত আপোনাৰ যোন কোৱেশ্চন পেপাৰ তাতে আপোনাৰ গম পাব ইয়াতে এনেকৈ দিয়া থাকিব চাও বাই আৰু 2 যদি বাই হয় যদি বাই লিখা থাকে যে XY লিমিটেড ইজ ৰিডিউসড বাই এনেকৈ লিখা থাকে ৰিডিউসড বাই 3 পাৰ শেয়াৰ তেতিয়া আপুনি গম পাব এটো অনলি পেইড অনলি দ্য ৰিডিউস দ্য পেইড আপ ক্যাপিটাল আৰু যদি 2 থাকে যে XY লিমিটেড ৰিডিউস দ্য পেইড আপ 2 rupees 7 per share data hole apni ki gom pabo etu hol case 2 ta mane both paid up capital and face value will be reduced so tar karone entry to saw ki case 1 entry to ki hobo equity share capital account debit to reconstruction ba apnar capital reduction account o likhibo pare aru case 2 saw ki hoise equity share capital juntu old face value asile ta mane 10 taka juntu netu 10 টকা আপুনি ইয়াতে লিখিব যে ইকুইটি শেয়াৰ ক্যাপিটাল একাউন্ট ডেবিট টু ইকুইটি শেয়াৰ ক্যাপিটাল নিউ যোনটো 7 रुपीसৰ এইটো 7 रुपीसৰ যোনটো হেতু ইয়াতে লিখিব ক্ৰেডিটত কৰিব আৰু 2 কি ক্ৰেডিট কৰিব আপোনাৰ ক্যাপিটাল ৰিডাকশন একাউন্ট বুজি পাইছে নিশ্চয় নেক্সট জাৰ্নাল এন্ট্ৰি পইণ্ট নম্বৰ 2 কি হৈছে চাও এই ব্যালেন্স অফ এনি ৰিজাৰ্ভ ট্ৰান্সফাৰ টু ক্যাপিটাল ৰিডাকশন একাউন্ট তেতিয়া যিমান আপোনাৰ ৰিজাৰ্ভ আপোনাৰ ব্যালেন্স শীটত আছে এইবোৰ কোড আমি ট্ৰান্সফাৰ কৰিম ক্যাপিটাল ৰিডাকশন একাউন্টত সো যিমান আছে জি আপোনাৰ ইনফৰমেশন থাকে ব্যালেন্স শীট আপুনি হেতু খালি যিখিনি ৰিজাৰ্ভ আছে নাম হিখিনি আপুনি কোড ট্ৰান্সফাৰ কৰিব লাগে ক্যাপিটাল ৰিডাকশন সো ক্যাপিটাল ৰিজাৰ্ভ একাউন্ট জেনাৰেল ৰিজাৰ্ভ এনি আদাৰ একাউন্ট টু ক্যাপিটাল ৰিডাকশন একাউন্ট নেক্সট জাৰ্নাল এন্ট্ৰি চাও ফৰ স্যাক্ৰিফাইস মেড বাই ডিবেঞ্চাৰ হোল্ডাৰ্স ইফ এনি যদি ডিবেঞ্চাৰ হোল্ডাৰে নিজৰ ইন্টারেস্ট বা নিজৰ যোনটো পাবলগীয়া ধন যদি কমাই দিয়ে তেতিয়া হলে স্যাক্রিফাইস কৰে তেতিয়া হলে সেই এন্ট্রিটো কি হ'ব ডিবেঞ্চাৰ্স একাউন্ট ডেবিট টু ক্যাপিটাল ৰিডাকশন একাউন্ট নেক্সট এন্ট্রিটো চাও ফৰ স্যাক্রিফাইস মেড বাই ক্ৰেডিটৰ সেম থিং যদি ক্ৰেডিটৰসও যদি কমাই দিয়ে তেতিয়া হলে কি হ'ব এন্ট্রি ক্ৰেডিটৰ্স একাউন্ট ডেবিট টু ক্যাপিটাল ৰিডাকশন একাউন্ট নেক্সট জাৰ্নাল এন্ট্রি ফৰ রেকর্ডিং এনি
ইনক্ৰিজ ইন দ্য ভেলু অফ এছেট যদি আপোনাৰ কুৱেশ্যন দিয়া থাকে যদি এছেট ইনক্ৰিজ হৈছে দেখাইছে অন ৰিভেলুৱেশ্যন তেতিয়াহ'লে তাৰ এণ্ট্ৰিটো কি হ'ব এছেট একাউণ্ট ডেবিট টু কেপিটেল ৰিডাকশ্যন একাউণ্ট নেক্সট এণ্ট্ৰি চাওক ফৰ ৰেকৰ্ডিং ডিক্ৰিজ ইন দ্য ভেলু অফ এনি লাইবিলিটি যে লাইবিলিটি আপোনাৰ কিবা ডিক্ৰিজ হৈছে কমি গৈছে তেতিয়াহ'লে তাৰ এণ্ট্ৰিটো কি হ'ব লাইবিলিটি একাউণ্ট ডেবিট টু কেপিটেল ৰিডাকশ্যন একাউণ্ট নেক্সট এণ্ট্ৰিটো চাওক ফৰ মেকিং এনি প্ৰভিজন ফৰ কণ্টিনজেণ্ট লাইবিলিটি চ' তাৰে এণ্ট্ৰিটো হ'ব কেপিটেল ৰিডাকশ্যন একাউণ্ট ডেবিট টু প্ৰভিজন ফৰ কণ্টিনজেঞ্চিজ একাউণ্ট নেক্সট এণ্ট্ৰি for writing off various accumulated losses, fictitious assets and loss on assets and liabilities written off. মই আগতে কৈছোঁ যিবোৰ অলাগতিয়াল বস্তু সেইবোৰ আমি নাইকিয়া কৰিব লাগিব চ' সেই নাইকিয়া কৰা তাৰে জাৰ্নেল এণ্ট্ৰিটো হ'ব কেপিটেল ৰিডাকশ্যন একাউণ্ট ডেবিট টু ষ্টেটমেণ্ট অফ প্ৰফিট এণ্ড লছ একাউণ্ট টু প্ৰিলিমিনাৰী একাউণ্ট টু ডিছকাউণ্ট অন ইছ্যু অফ শ্বেয়াৰ এণ্ড ডিভেঞ্চাৰ একাউণ্ট টু গুডউইল একাউণ্ট টু পেটেণ্টছ একাউণ্ট টু ট্ৰেডমাৰ্ক একাউণ্ট to provision for doubtful debt account to asset account. Our last entry to hold out after writing off various assets if any balance is left in the capital reduction account the same will be transferred to capital reserve account. যদি সব আমি রাইট অফ কৰাৰ পিছত যিবোৰ অলাগতিয়াল বস্তুবোৰ ৰাইট অফ কৰাৰ পিছতো যদি কেপিটেল ৰিডাকশ্যনৰ কিছু বেলেঞ্চ থাকি যায় তেতিয়াহ'লে আমি সেই বেলেঞ্চ আমি ক'ত আমি ট্ৰান্সফাৰ কৰিম কেপিটেল ৰিজাৰ্ভত চ' তাৰে এণ্ট্ৰিটো কি হ'ব কেপিটেল ৰিডাকশ্যন একাউণ্ট ডেবিট টু কেপিটেল ৰিজাৰ্ভ একাউণ্ট চ' মোৰ বোধেৰে আপোনালোকে সকলোৱে বুজিছে যে ইণ্টাৰ্ণ ৰিকনষ্ট্ৰাকশ্যনৰ বেছিক মিনিং আৰু আমাৰ একাউণ্টিং এণ্ট্ৰি জাৰ্নেল এণ্ট্ৰিজখিনি চ' কিবা যদি ডাউট আছে আপোনালোকে কমেণ্ট কৰিব আৰু নেক্সট ভিডিঅ'ত আমি প্ৰেক্টিকেল প্ৰব্লেম আমি আৰম্ভ কৰিম ধন্যবাদ